উন্দিনাৰ দৰে আজিও মই সূৰ্যটোৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। গুড মৰ্ণিং। তো আপোনালোকে চবেই উঠিলেনে? মই কিন্তু উঠিলোঁ। চ' এতিয়া ব্ৰাছ চ্ৰাছ কৰি লওঁ, অকণমান কাম আছে কৰি চৰি লৈ কাৰণে ভিডিঅ'টো মই আৰম্ভ কৰোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। অনুৰোধ এটাই, কাটি কাটি ভিডিঅ' চাব নালাগে। তো চাই যদি শেষলৈকে চাব তেতিয়াহে গম পাব ন কি কৰি আছোঁ কি কৰা নাই। কাটি কাটি চালেনো কি গম পাব? একোতো গম নাপায়। তো ভিডিঅ'টো চালেও নহ'ব দেই, লাইকো কৰিব। আৰু যিসকল নতুন মোৰ ভিডিঅ' চাইছে সেইসকলক এটাই অনুৰোধ, যাতে মোক ছাবস্ক্ৰাইবাৰ কৰি দিয়ে। ওচৰলৈকে মাত পালে বহি থাকিব একবাৰ। খা, নাই আৰু নাই, এটা দিছোঁ, খা। খোৱা। খালি? এতিয়া খাই লৈ ইয়াতে বহি থাকিবি, বান্দৰ আহিব নহ'লে দেই। বান্দৰ খেদবি দেই, খাই লৈ কেনে ইয়াতে বহি থাকিবি। দিম নহ'লে, পিছবেলা ভাত নাপা নহ'লে। বহুত ভাল কিন্তু তাই দে, এতিয়া বহি থাকিব তাতে খাই লৈ কেনে। আমি তাইক মৰমতে নাম দিছোঁ কুটু। তাইক কুটু বুলি মাতিলে য'তে নাথাকক কিয় তাই দৌৰি আহে। আৰু খোৱা টাইমখিনি আহি কেনে তাই এইখিনি জেগাত বহিব। খোৱা টাইমখিনি পূৰা জানে, আহি কেনে ইয়াতে বহিব, খা হ'ব। তাৰপিছত আৰু সিফালে আগফালে এটা মানুহ আহিব নোৱাৰে, মানুহ আহিলে ভু 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 কৰি থাকে। কিন্তু নাকামোৰে, অচিনাকি মানুহ যদি সোমায়ো আহে নাকামোৰে তাই। ন কুটু? অ কুটু? কুটু? আমাৰ কুটু। দাদাজনে পিছফালে কাম কৰি আছে। চাওচোন বাৰু কিনো কাম কৰি আছে। ইমান ৰ'দ দিছে। তো কাম কৰা মানুহবিলাকৰ যে কিমান কষ্ট। দিন হাজিৰা কৰি খোৱা মানুহবিলাকৰ বেছি কষ্ট। এই ৰ'দ বতাহ বৰষুণত কৰিব লাগে, হয়নে নহয়? সেইবাবে চাওচোন কিনো কৰি আছে। এয়া পিছফালখন, আমাৰ ৰুমৰ পিছফাল। জেউৰাখন খুলি ৰ'ব। এয়া মই এইটো ৰাস্তাৰে আহি গ'লোঁ। অকলে ৰুই শেষ কৰিব নোৱাৰি ন? এইবিলাক চব কচু দিছা নেকি? এইবোৰ কচুৰ পেটাবিলাক উঘলি কেনে আৰু ৰুই দিয়ে। এইবিলাকতো ৰুবই থৈছি নহয়? এইবিলাকো ৰুবই থৈছি। এই সাৰ, ইউৰিয়া সাৰ। আছে কোনো বহুত কচু আছে। আজি অকলে আহিছে? অকলে, দুইজন হ'লে ভাল লাগিলে কচু ৰোৱাগিলা। একজন গাড়া খুন্দি এতিয়া বাঁহ কাটাও দিগদাৰ এইকলাই। যি আছে। হয়তো আৰু গৰম না? গৰম দিছে বিৰাট। একজনহে আহিব কয় না, দুইজন ক'লে দুইজন আহিছিলে, কানাইলা আছিলে। ক'ব পাৰিল হয়। গোটেই কচু ৰুল বাৰীটা, সেইফালেও ৰুইছে আগতো। সেইফালে গোটেই কচু? এইবিলাক গোটেই কচু, ইয়াতে ৱাল লাগি। আপুনিয়ে ৰুইছে? গোটেই ৰুইছোঁ। আৰু এতিয়া আজি ৰুলোঁ এইখিনিটা, কালি অলপ ৰুম আৰু এইফালে আধা কৰি ৰুম। এখন এই আম গাছৰ চেকৰগিলাক দিবা দিছে, গৰু খাব নহ'লে খাব লাগছে। এটাই 60 টকা কৰি কিনি আনিছে, এনেই যাব নহয়। আমৰ পুলি কেইটা? 60 টকা কৰি লৈ আহিছিলে এটালৈ। কিন্তু গৰু ভাল লৈ আহিছে। গোটেই আমে নেকি? আমে গোটেই তাৰ লাগি দিছে। আৰু আনিব বোলে, এইটা লাইনত দিব আৰু। আমি বাৰীত আম ৰুৱাতছে বেলেগ গাছ ৰুলে হয়। অহা বছৰে ফল লাগব এইগিলা কয়। কি ৰকম বা আম? আপুনি জানে ফল লাগে না নালাগে? কি এনেকা আম আনছে, এক বছৰতে বোলে ফল লাগে, এক বছৰ
ধৰ্মদা হাই কঁঠালৰ তাতে এইটো কি লাগিছে ন এইটো কপৌ ফুল হৈ জানো হা কঁঠাল গছত কপৌ ফুল হৈছে দেখিছেনে মই জুম কৰি দিওঁ ৰ'ব অলপ মানে অকণমান দেখিব পাৰে ভালকৈ নেদেখে এয়া কঁঠাল গছত হৈছে একদম কপৌ ফুলজোপা কিন্তু ফুল ফুলা নাই ফুল ফুলিলেহে গম পাম কি কালাৰৰ ফুল হয় এয়া কঁঠাল দেখিছেনে আপোনালোকে কঁঠালৰ চব্জি খাব কিমান যে ভাল গোটেই কঁঠাল লাগি গৈছে গোটেই গছডালতে কঁঠাল এইটো যে কি অকণমানি কঁঠাল হয় এইটো ন সৰু সৰু বেৰা দিব গোল গোলকে ন এয়া দেখিলে আপোনালোকে পিছফালৰ দৃশ্য তো পিছফালে এয়া কাম কৰি আছিলোঁ তো মই অকণমান কথা পাতি কেনে এতিয়া ৰুমলৈ যাওঁ ভাত পানীখিনি বনাওঁ ন ভাত চাত বনাই কেনে এইবিলাক কাপোৰ দেখিছেনে আজি ময়ে যে কাপোৰ ধোৱা নাই গা বেয়াৰ কাৰণে আজি মই কাপোৰ ধোৱা নাই পিছে অলপমান ধুইছোঁ আৰু যিখিনি পিন্ধি থাকোঁ ডেইলি সেইখিনি ধুই দিছোঁ আহি পাই গ'লোঁ মোৰ ৰুম ফাইনেলি গা পা ধুই ল'লোঁ গা পা ধুই কেনে এতিয়া আঞ্জা বনাওঁ মই বনাম আজি অমিতা আলু বিলাহী মাছ তো চবখিনি ৰেডি কৰি লৈছোঁ অমিতা বিলাহী আলু মাছ বনাবৰ কাৰণে আদা নহৰু অলপমান মই এনেকৈ গুলি থৈ দিছোঁ আৰু এইখিনি আৰু এই পিঁয়াজ কাটি লৈ লৈছোঁ লগতে কুকাৰত বনাম মই আলু বিলাহী মাছ কুকাৰত তেল দি দিছোঁ তো তেলখিনি হেৰি হৈছে তো ইয়াতে মই এতিয়া বহাই দিম অলপমান জিৰা দি দিম গোটা জিৰা দি দিম দুই এটা তাৰপিছত পিঁয়াজখিনি বহাই দি আপোনালোকক দেখাই আছোঁ কি বনাওঁ মই আজি কুকাৰত পিঁয়াজ দি দিলোঁ মই এতিয়া পিঁয়াজখিনি দি ফাৰ্ষ্ট মই অমিতা আলুখিনি অলপমান ভাজি ল'ম তাৰপিছত বিলাহী দি দিম বিলাহী দি কিনে আদা নহৰুখিনি ঢালি দিম ঢালি দি কাৰণে কুকাৰৰ মানে মাছ দি কুকাৰৰ ঢাকনখন মাৰি দিম দুটা চিটি এয়া অমিতা আলুখিনি দি নিমখ হালধি দি দিলোঁ ইয়াতে একো মছলা দিব নালাগে সদায় মছলা খোৱাই যায় কেতিয়াবা এনেকৈ খাবচোন তেতিয়াও ভাল লাগে এয়া মই বিলাহীখিনি দি দিলোঁ অলপমান ভাজা হৈ গৈছিলে সেইবাবে মই দি দিলোঁ বেছি অমিতাখিনি কাঢ়া ভাজা কৰিব নালাগে অলপমান সিজিলেই হয় তাৰপিছত বিলাহীখিনি দি কেনে তাৰপিছত ইয়াতে আদা নহৰুখিনি দি দিম তাৰপিছত পানী ঢালি দিম তাৰপিছত মই আদা নহৰুৰ যে পেষ্টখিনি গুলি থৈ দিছিলোঁ অলপমান পানী দি কেনে তো ইয়াতে এতিয়া দি দিছোঁ দি কেনে অলপমান টাইম ঢাকনখন নিদিয়াকৈ এনেকৈ অলপমান টাইম মই ভাজিম এইখিনি অলপ তাৰপিছত অকণমান পানী দিম মাছখিনি দি দুটা চিটি মাৰিলে মোৰ আঞ্জা ৰেডি দেখিছে কেতিয়াবা এনেকৈ খাই চাবচোন এনেকৈ খায়ো ভাল লাগে কেতিয়াবা শ্বৰ্টকাট মই যে আদা নহৰুৰ পানীখিনিৰ লগত দিছিলোঁ প্ৰায় শুকাই গ'ল এতিয়া ইয়াতে পানী অলপ দি দিম ভিডিঅ'ৰ মাজত অকণমান ৰেচিপি দি দিলে অলপ ভাল লাগে ন শ্বৰ্টকাট ৰেচিপি দি দিছোঁ মই আপোনালোকক কেতিয়াবা খুৱাব বনাই কেনে মাছখিনি মই ভাজি থৈ দিছিলোঁ মাছটো কমলকাট মাছ হয় তো মাছ দি দিলোঁ মাছখিনি দি এতিয়া মই ঢাকনখন মাৰি দিওঁ নিমখটো আপোনালোকৰ সোৱাদ মতে দি দিব নে কিমান নিমখ খায় কাক কিমান ঝোল লাগে এতিয়া মই ঢাকনখন মাৰি দি দিওঁ এয়া গাড়ী ধুই আছে
কি বতাহ দিছে আজি, মাই গড, চকু তকু মেলিব নৰি বাপ্পা ঐ, কাপোৰ চাপোৰ উৰে লৈ যায় বতাহে। দেখছেনে কি বতাহ দিছে আজি, একদম গছৰ পাত হিলাই দিছে। বতাহ দিলে বেয়া, কাপোৰবিলাক উৰাই উৰাই যাই থাকে। তো ইয়াত দেখাই আঞ্জাখন মোৰ হৈ গ'ল, দেখিছে কি ধুনীয়া হৈছে। অকণমান লাৰি দি দিওঁ। এয়া কি ধুনীয়া হৈ গৈছে, দেখিছেনে? মাছ লৈ এয়া শৰ্টকাট হৈ গ'ল মোৰ আঞ্জা। ধুনীয়া হৈছে, খাবৰ কাৰণে কিন্তু বহুত ধুনীয়া হৈছে আৰু গোন্ধটো বহুত ধুনীয়া হৈছে। আপোনালোকে ইয়াতে তেজপাত এটা দি দিব হা। আমাৰ কুটুৱে ভাত খোৱা টাইম হৈছে বুলি গম পায়, সেইকাৰণে আহি কেনে পূৰা ঘৰত দুৱাৰ মুখত বহি ৰাখবহি ন কুটু? আহি কেনে ঘৰত দুৱাৰ মুখত বহি থাকে, ভাত খাব লাগে বুলি জানে, সেইকাৰণে আহি বহি আছে ন। পূৰা জানে টাইমখিনি। এই যে এইয়া মোৰ ঘৰত দুৱাৰ মুখত বহি আছে, মই সোমালোঁ, সি তাতে বহিয়ে থাকিব। ফাইনেলি আমাৰ ভাত চাত খোৱা হৈ গ'ল, লগতে কুটু ৰৈ আছিলে, তো বহুত ভোক লাগিছে তাইৰো, তো তাইকো ভাতকেইটা দি দিলোঁ। তো এনেকৈ ৰখি থাকে, এতিয়া খাই দিব ভাতকেইটা। আমাৰ কুটু ৰাণী হয়নে কুটুমা? খা লাজ কৰিব নালাগে দে। মই আছোঁ কাৰণে মোৰ ফালে অলপমান চাই আছে, মানে মই এতিয়া গুচি আহিম নহয়, পূৰা খাই দিব। আজি আমাৰ বসন্তীক ধুই দিলোঁ, কি ধুনীয়া দেখা পাইছে, গা ধুই গৈছে আমাৰ বসন্তী আজি। গা পা ধুই একদম ব্লেক হৈ আছে। অকল ফুৰিলে নহয়, তাৰ যত্নও ল'ব লাগে ভালকৈ, কাৰণ ইও এটা ইঞ্জিন, মানে কি পেটে দিয়কচোন, কাৰণ নভৰালে জানো সি চলিব, নচলে ন। তো সেইকাৰণে ইয়াকো অলপমান মৰমত ৰাখিব লাগে। যিকোনো বস্তুৱে হওক, গাড়ী বুলি নহয়, যিকোনো বস্তু যিমান মৰমত ৰাখিব সিমানে লাষ্টিং কৰিব। তাৰ কাৰণে আজি আমি ধুই দিলোঁ আমাৰ বসন্তীক। ভাত দিছিলোঁ, ভাতকেইটা খাই ল'ল, লগতে গোটেই গৰুবিলাক সদায় যে সোমাই আহে, ক'ৰ পৰা যে গৰু আহিছে, একদম মানে অলপমান শান্তিত থাকিব নোৱাৰা, একদম চাৰিওফালৰ পৰা গৰু। এইফালে আমাৰ বাইকখন ধুইছে, মানে বসন্তীক অলপমান ষ্টাৰ্ট কৰি আছে, বাপেক পুতেক দুয়োটা। ভাত পানী খাই কেনে অলপ ফুৰিবলৈ ওলাই আহিলোঁ। আৰু আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ' চাই আছে বা চাব বিচাৰে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো সোনকালে যাতে 1K ছাবস্ক্ৰাইবাৰ হয় যেন, তাৰে আশা কামনাৰে আপোনালোকৰ মাজলৈ মই টুটুমণি সদায় এনেকৈ বনাই যাম, আৰু আপোনালোকে চাই যাব। তো আজিলৈ বাই, টাটা।